শৈশৱৰ দিনকেইটাক এনেই সোণোৱালী দিন বুলি নকয়। এই খোজকাঢ়ি গৈ থাকোঁতে পালোঁ নহয় ভণ্টি এজনী চাইকেল এখন। তাইক বোলো কৰাচোন ভিডিঅ' এটা। চাইকেলখন অকণমান চলাই দিলোঁ। ইফালে ভণ্টিজনী টিউচনত যাবলৈ ৰখি আছে। আগতে কিমান চাইকেল চলাইছিলোঁ নহয়, স্কুলত যাওঁতে সৰুৰ পৰাই চাইকেল চলাইছিলোঁ। চাইকেল চলাই থাকোঁতে আকৌ এখন চাইকেল চোৰেও লৈ গৈছিলে। আৰু গুলপীয়া ৰংটো মোৰ বৰ ভাল, পিছে মিলি গৈছে। ভণ্টিজনী চাইকেলখনেও গুলপীয়াই হয়। তাই ৰখি থকা হেতুকে বেছি সময় চলাবলৈ নাপালোঁ। কিন্তু আজিকালি চাইকেলবোৰ বেছিকৈ চলালেও হেফেনি ধৰে দেখোন। আগৰ নিচিনা দিন নাই এতিয়া। তাৰপিছত আকৌ পথাৰলৈ গ'লোঁ, মাছ মাৰিছে তাকে চাবৰ কাৰণে। ইফালে পথাৰতো পানীয়ে হৈছে, জোকৰ ভয়। তথাপিও লাহে লাহে গৈ আছোঁ আৰু। গাঁৱৰ পৰিৱেশবোৰ সঁচাই বৰ ভাল লাগে দেই, এটা শান্তিৰ পৰিৱেশ। এই পথাৰৰ মাজতে এতিয়া আমাৰ ডাঙৰ পুখুৰী আছে, দুবিঘা পুখুৰী। এতিয়া আমি আচলতে মীন পালনৰ কাৰণে বনাই থৈছিলোঁ। অকণমান খাদ্যৰ অভাৱ হোৱা হেতুকে ইয়াত মাছবোৰ বেছি ভালকৈ ডাঙৰ হোৱা নাই। মাছবোৰ ধৰিছে যদিও সৰুতে আছে। কিমান জঁপিয়াইছে নহয় মাছবোৰে। কিমান সৰু মাছ পাইছে নহয়। আকৌ সেই চুকত এডাল আমৰো গাছ আছে। ৰ'ব, এইবাৰ আম খাবলৈ